हेलो एवरीवन की खबर आशा करो सकलोए भाले कुशले आछे। आज सकलोके पुनर्बार मोर नतुन एटा भिडिओले बहुत बहुत स्वागतम जनाइछु। आज এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে সেৱা দিয়া ভাত কেনেদৰে বনায়। তেনেহলে আহকচোন বনাবলৈ আৰম্ভ কৰো। সেৱা দিয়া ভাত বনাবৰ কাৰণে আজি মই লৈছো এটা সস, এনেকুৱা ধৰণৰ এটা সস লৈছো আৰু এনেকুৱা ধৰণৰ এটা ফুটা থকা বাচন লৈছো আৰু লৈছো এখন ঢাকন। এইকেইটা বস্তু হলে আমি সেৱা দিয়া ভাতটো বনাবলৈ সহজ হৈ যাব। সেৱা দিয়া ভাত বনাবৰ কাৰণে আপোনাক প্ৰথমতে দৰকাৰ হ'ব বৰা চাউলৰ। মই এই বৰা চাউলখিনি ৰাতিপুৱা শুই উঠি তিয়াই থৈছিলোঁ। ভালদৰে চাউলখিনি খচি খচি ধুই লেতেৰা পানীটো পঠিয়াই একদম চাফা হোৱাৰ পিছত মই এই চাউলখিনি 4-5 ঘণ্টামানৰ বাবে তিয়াই থৈছিলোঁ। এতিয়া এইদৰে মই সসটোত পানী লৈ গেছটো অন কৰি দিছোঁ। এয়া পানীখিনি উতলিবলৈ ধৰিছে। এতিয়া আমি সেৱা দিয়া ভাতটো বনাবলৈ আৰম্ভ কৰিব পাৰোঁ। এতিয়া এই চাউলখিনি আমি এই বাচনটোলৈ টুকি ল'ম। এই চাউলখিনি এই বাচনটোৰে সৈতে আমি ইয়াৰ চচপেনটোৰ ওপৰত দি দিম ধুনীয়াকৈ। আৰু ওপৰত এই ঢাকনখন আমি ধুনীয়াকৈ দি দিম। আৰু গেছটো আমি অকণমান চিমত ৰাখিম। এতিয়া আমি ল'ম এখন গামোচা, আৰু এখন একদম নতুন গামোচা দেই, একেবাৰে আগতে ব্যৱহাৰ কৰা নহয়, কিন্তু একদম নতুন গামোচা লৈছোঁ। এই গামোচাখন এতিয়া আমি ভালদৰে পানীত তিয়াই ল'ব লাগিব। এইখন গামোচাখন তিয়াই ল'লোঁ। গামোচাখন চেপোতে একেবাৰে টানকৈও চেপিব নালাগে আৰু একদম ঢিলাকৈও থ'ব নালাগে, অকণমান পানী থকা নিচিনা হ'ব লাগে, কাৰণ ভাপটো ওলাই নাযাবৰ কাৰণে আমি এই চচপেনটোৰ চাৰিওফালে গামোচাখন মেৰিয়াই দিম। এতিয়া এনেধৰণেৰে গামোচাখনেৰে চচপেনটো মেৰিয়াই দিব লাগিব ভালদৰে, যাতে পানীৰ ভাপটো বাহিৰলৈ ওলাই যাব নোৱাৰে। এনেদৰে আমি ধুনীয়াকৈ গামোচাখনেৰে চচপেনটো মেৰিওৱা হৈ গৈছে। এনেধৰণেৰে আমি ধুনীয়াকৈ গামোচাখনেৰে চচপেনটো মেৰিয়াই দিছোঁ, যাতে পানীৰ ভাপটো বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু আমাৰ চাউলখিনিও ধুনীয়াকৈ সিজে। এতিয়া আমি আধা ঘণ্টামান ৰ'ব লাগিব আৰু মাজে মাজে আমি ঢাকনখন দাঙি চাই থাকিব লাগিব চাউলটো কিমান সিজিছে। আধা ঘণ্টামান সময়ৰ ভিতৰত এই চাউলটো সেৱা দিয়া ভাতটো ৰেডি হৈ যাব লাগে। এতিয়া আমি মাজে মাজে এনেদৰে ঢাকনখন আঁতৰাই এই চাউলকেইটা মাজে মাজে লৰাই থাকিব লাগিব। এতিয়া এই গোটেই চাউলকেইটা ধুনীয়াকৈ সিজি যাব। বৰা চাউলকেইটা মোক মায়ে বিহুতেই দিছিলে, তাৰে অকণমান মই ৰাখি দিছিলোঁ কেতিয়াবা সেৱা দিয়া ভাত বনাই খাম বুলি। আৰু যে এই বাচন বৰ্তনৰ সৈতে গোটেই টেকনিকটো দেখিছে সেৱা দিয়া ভাত বনোৱা, এই গোটেই টেকনিকটো মোক মোৰ মাহীয়ে দিছিলে। তেনেদৰে কি বাচনবোৰ গোটাই লৈ পিনে মই ইয়াতে সহজতে সেৱা দিয়া ভাত বনাই খাব পাৰোঁ। তাৰ বাবে মাহী, তোমাক মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনাইছোঁ, ইমান ইজি এটা টেকনিক মোক দিয়াৰ বাবে, যিটো সহায়ত মই আজি সেৱা দিয়া ভাত বনাই খাব পাৰিছোঁ ইয়াত। তোমাক বহুত বহুত ধন্যবাদ সেইবাবে।
এয়া দেখিছেনে ধুনীয়াকৈ সেৱা দিয়া ভাত ৰেডি হৈ গৈছে সেৱা দিয়া ভাত সাধাৰণতে হাঁহৰ মাংসৰ লগত খাই বেছিকৈ ভাল লাগে আৰু নহলে আপোনালোকে লোকেল চিকেন বা দৈ গাখীৰ গুড় এইবিলাকৰ লগতো খাব পাৰে বহুত ভাল লাগে খাই কিন্তু আমাৰ ইয়াত যেহেতু হাঁহৰ মাংসটো পাবলৈ অকণমান টান হয় পোৱা যায় একেবাৰে নোপোৱা নহয় পায় কিন্তু অকণমান ভাল বিচাৰিবলৈ হ'লে অকণমান সময় লাগে আজি সেইকাৰণে আমি চিকেনৰ লগতে খাওঁ এয়া মোৰ আজিৰ সেৱা দিয়া ভাত আৰু চিকেন ৰেডি হৈ গ'ল কেতিয়াবা আপোনালোকেও এবাৰ বনাই চাবচোন আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব প্ৰিয় দৰ্শকসকল আজিৰ এই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই কিবা এটা অকণমান ভাল লাগিল বুলি ভাবিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ এই চেনেলটো যিসকল লোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু